প্ৰাৰ্থনাৰ শক্তি অসীম। প্ৰাৰ্থনাই বিশ্বব্ৰহ্মাণ্ডৰ অদৃশ্য শক্তিৰ সৈতে যেন আমাৰ মনক সংযোগ স্থাপন কৰে। সেই বিশ্বাসে আমাক দিয়ে অসীম সাহস, ধৈৰ্য আৰু আত্মবিশ্বাস। প্ৰাৰ্থনাৰ শক্তিয়ে আমাক সমস্ত দুৰ্ভাৱনাৰ পৰা যেন মুক্ত কৰে। প্ৰাৰ্থনাই মনৰ আত্মশক্তি জগাই বৰাই আনে প্ৰশান্তিৰ অন্তহীন স্ৰোত। মনবোৰ যেতিয়া অশান্ত হয় তেতিয়া আমি শান্ত সমাহিত পৰিৱেশ বিচাৰোঁ। নামঘৰ, মন্দিৰলৈ গ'লে আমাৰ মনবোৰ এক বেলেগ অনুভূতিৰে প্ৰশান্তিময় হয়। আমিও দেওবাৰৰ পুৱা যাত্ৰা কৰিছিলোঁ আমাৰ ঘৰৰ পৰা প্ৰায় 7 কিলোমিটাৰ দূৰত্বত অৱস্থিত ত্ৰিমন্দিৰলৈ। চহৰৰ হাইউৰুমিৰ পৰা দূৰৈত অৱস্থিত এই মন্দিৰটি যেন শান্তিৰ আলয়। মন্দিৰৰ সুন্দৰ পৰিৱেশ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাই আমাক সুখী কৰিলে। সেই মন্দিৰৰ মুখ্য ভাগত আছে 3 দেৱতাৰ প্ৰতিমা। জৈন ধৰ্মাৱলম্বী লোকসকলৰ তীৰ্থংকৰ শ্ৰী সীমান্ধৰ স্বামী, ভগৱান বিষ্ণু আৰু মহাদেৱৰ প্ৰতিমা স্থাপন কৰা হৈছে। এই মন্দিৰ একতাৰ প্ৰতীক, য'ত সকলো ধৰ্মাৱলম্বী লোকে আহি দৰ্শন কৰিব পাৰে। এই মন্দিৰত ভগৱান গণেশ, হনুমান, সাই বাবা, দুৰ্গা মাতাৰো প্ৰতিমা আছে। মন্দিৰৰ চাৰিওফালৰ পৰিৱেশো বেছ মনোমোহা। বৃহৎ কেম্পাছৰ ভিতৰৰ বননিত বহু ভক্তই শান্তিৰে বহি থকা দেখা পালোঁ। এই মন্দিৰত ন্যূনতম মূল্যত ভক্তসকলৰ বাবে আহাৰৰ ব্যৱস্থাও আছে। আমি তিনিও মুখ্য মন্দিৰত সেৱা কৰি মন্দিৰটি প্ৰদক্ষিণ কৰিলোঁ। বৰ সুন্দৰ কাৰুকাৰ্য খোদিত মন্দিৰ। বহু সময় আমি চাৰিও মন্দিৰতে বহিলোঁ। কি এক শান্তি! মনবোৰ আমাৰ মুকলি হৈ পৰিছিল। প্ৰাৰ্থনা যেন নিজেই নিজক আৱিষ্কাৰ কৰাৰ এক গভীৰ সাধনা, এক অপূৰ্ব কলা। যুদ্ধৰ বতৰাই মনবোৰ বৰ অশান্ত কৰি ৰাখিছে। মন্দিৰত বহি মনবোৰ শান্ত হৈছিল। প্ৰাৰ্থনাই মনবোৰ মুকলি কৰিছিল। একান্ত চিত্ৰে প্ৰাৰ্থনা কৰিছিলোঁ, পৃথিৱীৰ পৰা সন্ত্ৰাসবাদ নিৰ্মূল হওক, পৃথিৱীত শান্তি প্ৰতিষ্ঠা হওক।